Shampoo নলগাও মুৰত shampoo লগালে চুলি সৰি যায় চুলি shampoo পৰা মনত পৰিল Sunsilk shampoo দিছিলে জুৰুনত তাৰ পিছত ক্যান্সেল হল বিয়া মানে হি লৰা হিচাপে মানে হি জন্ম হল তাৰ এইটো কি অপৰাধ নেকি এই Sunsilkৰ পুৰণা তাৰ মিমছ খিনি ওলাইছে লৰাটা কবাৰ চাহ খাব গৈছে আপোনালোকে তাক খুচৰে পেট্ৰল পাম্পত পেট্ৰল ভৰাব যায় আপোনালোকে ক্লিক কে ফটো তুলে অস্ট্রেলিয়া বেটিং বাদ দিয়ক অস্ট্রেলিয়াৰ পিছত চাব অস্ট্রেলিয়া খেল পিছত চাব মোকে চাওক মোৰ মাথাটো চাওক মই কিবা বকিম এতিয়া বাজি ন ওয়াইফটি আজিকালি মুখ মুছা আৰম্ভ কৰিছে গম পাইছে নে বৰ ফ্ৰেছ হৈ গলে বহুতক টিকিট দেখিছো কিনে সেইকাৰণে মও লৈ দিছো ওয়াইফ শ্যাম্পু নলগাও মুৰত শ্যাম্পু লগালে চুলি সৰি যায় চুলি শ্যাম্পুৰ পৰা মনত পৰিলে মোৰ কথা এটা দেই কি শ্যাম্পু Sunsilk Shampoo কেইদিনমান আগতে 2-3 মাহ আগত সাংঘাতিক ট্ৰেন্ডিংত আছিলে যে Sunsilk Shampoo কি হল লৰ্ড দৰাটোৰ আৰু কইনা বিয়া ভাঙি গ'ল Sunsilk Shampoo দিছিলে জুৰুনত তাৰপিছত কইনাজনী মেছেজ ভাইৰেল হৈ গ'ল পুৰা যে Sunsilk দিও তহতে ঘৰৰ মানুহ কিবা কিবি এনেকুৱা মেছেজ আহিছিলে মানে কি হয় এতিয়া আকৌ যে মানুহে যে খুচৰি ওলাইছে যে এই দৰাটোৰ কথা যাৰ মানে বিয়াখন কেনসেল হৈ গ'ল ভাল কথা হৈছে নি কক আৰে লৰাটোৱে পেট্ৰল পাম্পত পেট্ৰল ভৰাব যায় কেতিয়াবা আকৌ চাহ দোকানত চাহ খাব যায় তাত তাৰ ফটো তুলি মানে ভাইৰেল কৰি দিছে এইটো কি কথা এইবোৰ কি ভাল কথা হৈছে নেকি মানিলো তাৰ বিয়া ভাঙিছিলে এটা সময়ত দেই কেনসেল হল কিবা Sunsilk ন মোৰ নুফুটে খেলি মিলি হৈ যায় বুজিছেনে বাৰু এইবোৰ বাদ দিও Sunsilk Shampoo দিছিলে জুৰুনত তাৰ পিছত ক্যান্সেল হল বিয়াখন ক্যান্সেল হল মানে বিয়া হেকানে ক্যান্সেল হোৱা নাই বাৰু কিবা জেং হল কিন্তু মেইন Sunsilk টু ট্ৰেন্ডিংত আহিলে তাৰ পিছত লৰাটোৰ পুৰা ফটো ওলালে ফেসবুকত হেনটেন পুৰা ভাইৰেল হল পুৰা নিউজ পুৰা চলে এতিয়া যে দুদিন মানৰ পৰা আকৌ ট্ৰেন্ডিংত দেখিছো মানুহ সবে ফটো তুলিছে কোনোবাই চাহ খাওঁতে মানুহজনে যেটো দৰা আছিল হি চাহ খাব গৈছে কবাত তাৰ লগে তাৰ ফটো তুলি দিছে চুকৰ পৰা এখন ফেসবুকত ভাইৰেল কৰি দিছে মিমছ বনাই দিছে কোৱা পেট্ৰল পাম্পত পেট্ৰল ভৰাব যায় তাতো তাৰ ফটো তুলিছে এইবোৰ ভাল এটা কি পাৰ্সোনাল লাইফ নাই নেকি লৰাটো তাৰ বিয়া ক্যান্সেল হৈ গ'ল মানে কি এটা অপৰাধী নেকি যে মানুহে তাক বিচাৰি খুচৰি তাক এতিয়া তাক আকৌ মানে বম কি বুলি কও কিবা এটা উল্টা শব্দই মোৰ ওলাব মানে বাৰ যি নহক সেই টপিক সেই শব্দ মই নক মানে তাক মানে বহুৱা বনাবলৈ চেষ্টা কিয় কৰি আছে মানুহে ইজ দিস গুড মানে হি লৰা হিচাপে মানে হি জন্ম হল তাৰ এইটো কি অপৰাধ নেকি মানে লৰাক মানে লৰাই যদি কিবা এটা ভুল কৰিলে তাক লগে মানে সবে কামুৰ দিব লাগে তাক মানে ইনসাল্ট কৰি যাতে মানটো যাতে মানে নোহোৱা হৈ যাওক এনেকুৱা নেকি হেই বুলি মই এটো কোৱা নাই মই ছোৱালীৰ বিৰুদ্ধে কিন্তু মই কোৱা নাই দেই আপোনালোকে কিন্তু ভুল মতলব নোলাব মই সদায় ছোৱালীক মই ৰেসপেক্ট কৰো মোৰ প্ৰতিটো ভিডিঅত মই কিন্তু ছোৱালীৰ বিষয়ে মই ভালকৈ এই কথা কওঁ কিন্তু মই লৰাটোৰ কথা কৈছো লৰাটোৰ কাৰণে মোৰ সিম্পেথি আছে মোৰ দুখ আছে মোৰ বেয়া লাগিছে ছোৱালীজনীৰ বিয়া ভাঙিছিলে ছোৱালীজনীৰ কাৰণে দুখ লাগিছিল লৰাটোৰ কাৰণে এতিয়া বিশেষকৈ মোৰ কিয় বেয়া লাগিছে কাৰণ সেই Sunsilkৰ পুৰণা তাৰ মিমছ খিনি ওলাইছে লৰাটা কবাৰ চাহ খাব গৈছে আপোনালোকে তাক খুচৰে পেট্ৰল পাম্পত পেট্ৰল ভৰাব যায় আপোনালোকে ক্লিক কে ফটো তুলে আৰু এনেকুৱা কিছুমান পেজত এই পেজখনত মই দেখিছো ভাল বস্তু হেতে দেখিলো ইয়াত কিয় খুচৰিব কিয় লাগে মানুহজনক হি মেন্টালি ডিপ্ৰাইভড হ'ব নাই কচোন ডিস্টাৰ্ব হ'ব নাই বন্ধ কৰক আৰু থাকিল কথা মই বাৰু নিজে Sunsilk Shampoo আজিকালি ব্যৱহাৰ নকৰো শ্যাম্পু ব্যৱহাৰ নকৰো মুখত কিবা ডিস্টাৰ্ব হলে এনেকে ওয়াইপস ঘহিলো ওয়াইপস বহুত ভাল দেই একদম ফ্ৰেছ কৰি দিয়ে আৰু দিল্লী ফেলে ইমান গৰমত ওয়াইপসে বহুত কাম কৰে আৰু ইণ্ডিয়া খেলখন চলি আছে এই ৰান মাৰি আছে অস্ট্ৰেলিয়া কিবা কিবি কিন্তু মই Sunsilk কিন্তু শ্যাম্পু মই ব্যৱহাৰ নকৰো বুজিছে না চুলি হৰাই দিয়ে ব্যৱহাৰ যদি Sunsilk হেবলি মই আপোনালোক ব্যৱহাৰ কৰিলে মানা কৰা নাই আপোনালোকে শ্যাম্পু ব্যৱহাৰ কৰে নকৰে আপোনালোকৰ ব্যক্তিগত কথা মই প্ৰচাৰ বা অপপ্ৰচাৰ মই কৰা মোৰ পাৰ্সোনাল কথাটো কৈছো এতিয়া লৰাজনক বেছি প্ৰচাৰ নকৰিব লৰাজনক পাৰ্সোনালি থাকিব দিয়ক তাক শান্তিত থাকিব দিয়ক হে দৰাজনক শকত আপত দৰাজন আছিলে let him be cool thank you so much